অসমীয়া বিভাগৰ 100% কমন কোশ্চেন লৈ অহা হৈছে ভাব সম্প্ৰসাৰণৰ 2025 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ বাবে। সকলে এবাৰ চাওক ভালকে। ভাব সম্প্ৰসাৰণৰ ভিতৰত প্ৰথমতে দিয়া আছে ৰাইজে নখ জোকাৰিলে নৈ হয়। 2 নম্বৰ কথাতে কটা যায় কথাতে বটা পায়। 3 নম্বৰ পক্ষী মৰে বৈ মানুহ মতে কৈ। 4 নম্বৰ যি মূলা বাঢ়ে তাৰ দুপাততেই চিন। 5 নম্বৰ অধিক মাছত বগলী কণা। 6 নম্বৰ এপাচি শাকতিতা জালুক। 7 নম্বৰ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। এই 7টা ভাব সম্প্ৰসাৰণ অতি গুৰুত্বপূৰ্ণ আৰু অতি ইম্পৰ্টেণ্ট। গতিকে সকলো ছাত্ৰ ছাত্ৰী এবাৰ ভালকে চাব ইয়াৰ বিশেষকৈ বিষয়লৈকে। গতিকে সমূহ ছাত্ৰ ছাত্ৰীৰ এবাৰ চোৱাৰ কাৰণে অনুৰোধ জনা হ'ল। গতিকে পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে প্ৰথমেই ইয়াৰ বিষয়ে জানিব পাৰি বা নটিফিকেশ্যন পাই থাকা তোমালোকে।